Hello students, welcome to the social science online class with Shir Kumar Oza. ভিডিওটি আৰম্ভণিতে মই আগৰ ভিডিওবিলাকত দিয়া সহায়ৰ বাবে সকলোকে মোৰ ফালৰ পৰা পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিলো। আশা ৰাখিছোঁ আগলৈকে থাকিব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ বাবে আজি মই দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ দ্বিতীয়টি অধ্যায়ৰ কিছু বিষয় ইয়াত আলোচনা কৰিবলৈ আগবঢ়াম। চেপ্টাৰটো দীঘলীয়া হোৱাৰ বাবে মই কিমান খণ্ড ভাগ কৰি লৈছোঁ আৰু তাৰ ভিতৰত মই আজি প্ৰথমটি খণ্ডৰ বিষয়ে তোমালোকক আলোচনা আগবঢ়াবলৈ লৈছোঁ। গতিকে মই পলম নকৰি ক্লাছটিলৈ আগবাঢ়িছোঁ। এতিয়া তোমালোকক এই অধ্যায়টিৰ প্ৰথম আলোচ্য বিষয়ে লৈ যোৱাৰ আগতে মই তোমালোকক আকৌ এবাৰ কৈ দিছোঁ যে এই চেপ্টাৰটোৰ পৰা কিমান মাৰ্কছ আহে। ফাইনেল এক্সামত তোমালোকৰ এই চেপ্টাৰটোৰ পৰা 7 মাৰ্কছ আহিব। কিন্তু এই 7 মাৰ্কছটো অকল এটা যে ডাঙৰ কুৱেশ্যন আহিব তেনেকুৱা নহয়। এই 7 মাৰ্কছটো তোমালোকৰ ডিভাইড কৰিহে আহিব। কেনেকুৱা ধৰণে আহিব? 1 মাৰ্কৰ কুৱেশ্যন এটা আহিব, লগত 2 মাৰ্কৰ এটা আহিব, প্লাছ 4 মাৰ্ক, এনেকুৱা ধৰণৰ তোমাৰ 7 মাৰ্কছ আহিব। নতুবা তোমালোকৰ 2 + 5 = 7 এনেকুৱা ধৰণে আহিব। অৰ্থাৎ এই অধ্যায়টিৰ সৰু প্ৰশ্নৰ যিমান গুৰুত্ব আছে ডাঙৰ প্ৰশ্নৰো সেই একেই গুৰুত্ব আছে। গতিকে তোমালোকে ভয় নাখাবা, মই যিকেইটা ভিডিঅ' প্ৰস্তুত কৰি উলিয়াম তোমালোকৰ কাৰণে তাত মই প্ৰশ্নবিলাকো ডিছকাছ কৰিম। তাৰ লগতে তোমাৰ ভিডিঅ' কেইটিৰ শেষত তোমালোকক প্ৰশ্ন উত্তৰৰ যোগান ধৰা হ'ব। আৰু কোনোবা যদি ভিডিঅ' ভাষাৰে বস্তুখিনি লাগে, নোটখিনি লাগে, তেতিয়াহ'লে তোমালোকৰ ভিডিঅ'টিৰ ডেছক্ৰিপশ্যন লিংকত তোমালোকে পাই যাবা। এতিয়া তোমালোকৰ এই অধ্যায়টিৰ প্ৰথম যিটো আলোচ্য বিষয় আছে মহাত্মা গান্ধীৰ উত্থান, তাৰ বিষয়ে এতিয়া তোমালোকক মই ক'বলৈ ওলাইছোঁ। এতিয়া ভাৰতৰ স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীৰ অৱদান আমি সকলোৱে জানো কি যে অশেষ আছিল। আৰু তেখেতে কেনেদৰে এই ভাৰতৰ স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিল সেই কথা এতিয়া তোমালোকক মই বিতংভাৱে ক'বলৈ ওলাইছোঁ। তাৰ আগে আগে যে ভাৰতবাসীয়ে যে বিদ্ৰোহ আৰম্ভ কৰিল, কিয় কৰিল, সেই কথাখিনি জানিবলৈ হ'লে আমি উভতি যাব লাগিব প্ৰথম বিশ্বযুদ্ধলৈ, যি বিশ্বযুদ্ধ হৈছিল 1914 চনত। প্ৰথম বিশ্বযুদ্ধ হৈছিল। আৰু এই প্ৰথম বিশ্বযুদ্ধ হৈছিল তোমাৰ চেন্ট্ৰেল পাৱাৰ্ছ আৰু ভাৰ্চেছ এলাইড পাৱাৰ, এই দুটা দলৰ মাজত হৈছিল। এই দুটা দলৰ যুদ্ধৰ তোমাৰ কি হৈছিল যে ভাৰতবৰ্ষই এই এলাইড পাৱাৰ অৰ্থাৎ মিত্ৰশক্তি জোটক, মিত্ৰশক্তি আছিল এলাইড পাৱাৰ মানে মিত্ৰশক্তি, এই জোটক সমৰ্থন কৰিছিল। এই মিত্ৰশক্তিৰ মাজত আছিল তোমাৰ ফ্ৰান্স, ব্ৰিটেইন, আমেৰিকা ইত্যাদিবোৰ আছিল। কিন্তু যেতিয়া প্ৰথম বিশ্বযুদ্ধ শেষ হ'ল 1918 চনত, সেই 1918 চনত শেষ হোৱাৰ পিছত কি হ'ল যে ভাৰতবাসীৰ মাজত জাতীয় চেতনা জাগ্ৰত হ'ল। কিয় জাগ্ৰত হ'ল? কাৰণ এই মিত্ৰশক্তিয়ে তেওঁলোকৰ উপনিৱেশিক সাম্ৰাজ্যবিলাকক তোমাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, লগতে ভাৰতবৰ্ষকো কৈছিল কি যে যদিহে ভাৰতবাসীয়ে মিত্ৰশক্তিক সমৰ্থন কৰি তেওঁলোকক যুদ্ধত জয়লাভ কৰাত তেওঁলোকক সহযোগ কৰে, তেতিয়াহ'লে তেওঁলোকে ভাৰতবৰ্ষক স্বাধীনতা দিব। কিন্তু যেতিয়া শেষ হ'ল, সেই শেষ হোৱাৰ পিছত কিন্তু তেওঁলোকে ভাৰতবাসীৰ কাৰণে স্বাধীনতাৰ ক্ষেত্ৰত একো গুৰুত্ব নিদিলে আৰু ক্ৰমাৎ ভাৰতবাসীয়ে বিদ্ৰোহ আৰম্ভ কৰিলে। আৰু এই ভাৰতীয়সকলৰ বিদ্ৰোহত তেওঁলোকক মানে কি আৰু উৎসাহ যোগালে 1917 চনত হোৱা ৰুছ বিপ্লৱে। এতিয়া মহাত্মা গান্ধীয়েনো কিদৰে এই মানে কি আৰু ভাৰতবাসীৰ লগত সংগ্ৰামত জড়িত হৈ পৰিল, সেই কথা জানিবলৈ হ'লে পোনপ্ৰথমতে মহাত্মা গান্ধী জন্মৰ পৰা আদি কৰি তেওঁলোকে প্ৰথম বিবাদলৈকে আমি সকলোখিনি কথা জানিব লাগিব। এতিয়া তোমালোকক মই মহাত্মা গান্ধীৰ বিষয়ে অকণমান ক'বলৈ ওলাইছোঁ। মহাত্মা গান্ধীৰ সম্পূৰ্ণ নাম আছিল মোহনদাস কৰমচাঁদ গান্ধী আৰু তেখেতৰ জন্ম হৈছিল 1869 চনৰ 2 অক্টোবৰ তাৰিখে। আমি সকলো জানো 2 অক্টোবৰ তাৰিখটো আমি গান্ধী জয়ন্তী দিৱস হিচাপে পালন কৰোঁ। আৰু তেখেতে কি কৰিছিল? 1888 চনত লণ্ডনলৈ আইন অধ্যয়ন কৰিবলৈ গৈছিল আৰু তেখেতে লণ্ডনৰ আইন অধ্যয়ন কৰি 1891 চনত তেখেতে লণ্ডনৰ পৰা উভতি আহিছিল
আৰু তেখেতে কি কৰিছিল উভতি অহাৰ পিছত যেহেতু তেওঁ লণ্ডন আইন অধ্যয়ন কৰিবলৈ গৈছিল উভতি অহাৰ পিছত তেখেতে মুম্বাই আৰু ৰাজকোটত তোমাৰ ওকালতি পেচা হিচাপে লৈ তেখেতে কাম কৰিবলৈ ধৰিলে আৰু তেখেতৰ এইটো কাৰণে তোমাৰ সম্ভৱপৰ হৈছিল কাৰণ মহামানৱ মহাত্মা গান্ধীৰ কি আছিল দেউতা এগৰাকী ৰাজকোটৰ দেৱান আছিল সেইকাৰণে তেখেতে লণ্ডনত গৈ তাত অধ্যয়ন কৰিবলৈ একো অসুবিধা হোৱা নাছিল তেতিয়ালৈকে মহাত্মা গান্ধীৰ জীৱন মানে কি নৰ্মেলি আছিল তোমাৰ তেখেতৰ জীৱনৰ টাৰ্নিং পইণ্ট আহে যেতিয়া 1893 চনত দক্ষিণ আফ্ৰিকাৰ নাটাললৈ তেখেতে ওকালতি পেচা হিচাপে লৈ ওকালতি কৰিবলৈ মানে তাত মানে কি আৰু জব কৰিবলৈ যায় দক্ষিণ আফ্ৰিকা ক'ত গৈছিল দক্ষিণ আফ্ৰিকাৰ নাটাললৈ আৰু সেই সময়ত মহাত্মা গান্ধীৰ জীৱনত এটা ঘটনা সংঘটিত হৈছে সেই ঘটনাটোৰ বিষয়ে তোমালোকক অলপ চমুকৈ মই তোমালোকক কৈ দিছো 1893 চনৰ 7 জুন তাৰিখে মহামানৱ মহাত্মা গান্ধীয়ে কি কৰিছিল দক্ষিণ আফ্ৰিকাৰ চহৰ ডাৰবানৰ পৰা প্ৰিটৰিয়ালৈ যাত্ৰা কৰি আছিল ৰেলেৰে আৰু তাত তেখেতে প্ৰথম শ্ৰেণীৰ ডবাত ফাৰ্ষ্ট ক্লাছৰ টিকেট লৈ তেখেতে যাত্ৰা কৰি আছিল কিন্তু তথাপিও তেখেতক এটা ষ্টেচনত কি কৰিছিল ৰেলৰ পৰা গুটিয়াই দিছে কাৰণ তেখেতৰ বৰণৰ আছিল কলা কাৰণ সেই সময়ত দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্যবাদৰ চলি আছিল যাৰ সন্মুখীন মহামানৱ মহাত্মা গান্ধীও হ'বলগীয়া হৈছিল সেই সময়ত দক্ষিণ আফ্ৰিকাত চলি থকা বৰ্ণ বৈষম্যবাদ কি আছে সেই বিষয়ে তোমালোকক অলপমান মই কৈ দিছো ফৰ ইউৰ নলেজ যে তাত থকা ইউৰোপীয়সকলে কি কৰিছিল কলা বৰ্ণৰ মানুহখিনিক তাৰমানে কি অৱজ্ঞা কৰিছিল তেওঁলোকক মানে তলতীয়া বুলি ভাবিছে আৰু বগা বৰ্ণৰ মানুহবিলাকে তোমাৰ একেলগ হৈ আছে তেওঁলোক কলাবিলাক কলা এক্সট্ৰা কৰি তোমাৰ বগাবিলাক বগা এক্সট্ৰা কৰি সেনেকুৱা ধৰণৰ কৰিছিল আৰু যিহেতু মহামানৱ মহাত্মা গান্ধীৰ হাতত এটা ভেলিড টিকেট থকাৰ সত্ত্বেও তেখেতক মানে অন্যায় কৰি ৰেলৰ ডবাৰ পৰা গুটিয়াই দিয়া হৈছিল যাৰ ফলপ্ৰেক্ষিতত তেখেতে সংগ্ৰাম কৰিবলৈ মনতে সংকল্প গ্ৰহণ কৰিছিল যাৰ বাবে তেখেতে দক্ষিণ আফ্ৰিকাত নাটাল ইণ্ডিয়ান কংগ্ৰেছ নামৰ এটি ৰাজনৈতিক সংগঠন গঢ়ি তুলিছিল আৰু ইণ্ডিয়ান অপিনিয়ন নামৰ এখন বাতৰি কাকত প্ৰকাশ কৰিছিল যাতে তাত থকা ভাৰতীয়সকলক সামাজিক আৰু ৰাজনৈতিকভাৱে অধিক শিক্ষিত কৰি তুলিব পাৰে তোমালোকৰ অনুশীলনত এটা প্ৰশ্ন এটা আছিল যে মহাত্মা গান্ধীয়ে কোন দেশত প্ৰথমতে সত্যাগ্ৰহৰ নীতি প্ৰয়োগ কৰিছিল তেতিয়া তোমালোকে লিখিব লাগিব 1893 চনত দক্ষিণ আফ্ৰিকাত এই দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্যবাদৰ যি সন্মুখীন হৈছিল যাৰ ফলত প্ৰেক্ষিতত কি কৰিছে তেখেতে সংগ্ৰাম কৰিছিল সেই সংগ্ৰামটো আধাৰ আছে তোমাৰ সত্যাগ্ৰহ এই সত্যাগ্ৰহৰ মূল তোমাৰ ভিত্তি আছিল অহিংসা এতিয়া সত্যাগ্ৰহ কি বস্তু তোমাৰ সেই বিষয়ে তোমালোকক এতিয়া মই ক'বলৈ ওলাইছো এই সত্যাগ্ৰহ শব্দটোনো কি তাৰ বিষয়ে তোমালোকক এতিয়া মই ক'ব ওলাইছো সত্যাগ্ৰহ শব্দটো দুটা সন্ধিযুক্ত শব্দ এটা হৈছে তোমাৰ সত্য আনটো হৈছে আগ্ৰহ অৰ্থাৎ এই সত্যাগ্ৰহ শব্দটিৰ অৰ্থ হৈছে সত্যৰ প্ৰতি আগ্ৰহ অৰ্থাৎ সদায় সত্যনিষ্ঠ হৈ কাম কৰা এই কুৱেশ্যনটো তোমালোকৰ অনুশীলনীটো আছে তোমালোকে চাই ল'বা তোমালোকৰ ফাইনেল এক্সামত তোমালোকক আহি থাকে যে সত্যাগ্ৰহ মানে কি এইটো তোমাৰ 2 মাৰ্কছৰ কাৰণে কেতিয়াবা তোমাৰ 1 মাৰ্কছৰ কাৰণে বা কম্বাইন কৰি তোমালোকৰ যেনেকৈ অনুশীলনীত আছে ঠিক তেনেকৈ আহে মনত ৰাখিবা সত্যাগ্ৰহ শব্দটো দুটা সন্ধিযুক্ত শব্দ এটা হৈছে সত্য আনটো হৈছে আগ্ৰহ আৰু যাৰ অৰ্থাৎ সত্যাগ্ৰহ শব্দৰ অৰ্থ হৈছে সত্যৰ প্ৰতি আগ্ৰহ অৰ্থাৎ সদায় সত্যনিষ্ঠ হৈ কাম কৰা মহামানৱ মহাত্মা গান্ধীয়ে এই সত্যাগ্ৰহকে মূল ভিত্তি কৰি তোমাৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামত সহযোগ কৰিছিল আৰু এই সত্যাগ্ৰহৰ মূল ভিত্তি আছিল অহিংসা সত্যাগ্ৰহৰ মূল ভিত্তি আছিল অহিংসা অৰ্থাৎ কাকো হিংসা নকৰা অৰ্থাৎ আনৰ বিনষ্ট নোহোৱাকৈ কৰা যি আন্দোলন সেই আন্দোলনে হৈছে তোমাৰ অহিংসা এই অহিংসা আৰু সত্যকে তোমাৰ কি কৰিছিল মহাত্মা গান্ধীয়ে মূল হিচাপে লৈ ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগদান কৰিছিল আৰু এই অহিংসা বা সত্যাগ্ৰহৰ নীতি প্ৰয়োগ কৰি মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষৰ 3টা স্থানীয় বিবাদৰ সৈতে জড়িত হৈ পৰিছিল সেই স্থানীয় বিবাদ 3টাৰ বিষয়ে তোমালোকক মই এতিয়া ক'বলৈ ওলাইছো মহাত্মা গান্ধীয়ে যি 3টা
স্থানীয় বিবাদৰ কথা আমি অলপ আগতে উল্লেখ কৰিছো, সেই তিনিটাৰ বিষয়ে মই এতিয়া তোমালোকক ক'বলৈ ওলাইছো। মহাত্মা গান্ধীয়ে পোনপ্ৰথমতে 1915 চনত দক্ষিণ আফ্ৰিকাৰ পৰা উভতি আহিছিল। উভতি আহি 1917-18 চনত ভাৰতবৰ্ষত হোৱা তিনিটা স্থানীয় বিবাদত তেখেতে সাঙুৰ খাই উঠিছিল। কি সেই বিবাদ তিনিটা? প্ৰথমটো হৈছে কি, উত্তৰ বিহাৰৰ চম্পাৰণত তেখেতে কৃষকসকলৰ হকে ভূস্বামী অৰ্থাৎ লেণ্ডৰ দখলসকলৰ বিপক্ষে মাত মাতিছিল। তাৰমানে তাত নীল খেতিৰ বিষয়ে তাত উল্লেখ আছে। মই তোমালোকক ইমান ডিটেইলছ নকওঁ, তাৰমানে অলপমান কৈ দিছো তোমালোকক যে তাৰ এটা নিয়ম এটা আছিল কি, যে কৃষকসকলে তেখেতৰ খেতিৰ 3/20 15% তোমাৰ নীল খেতি মানে কি কৰিব লগা আছে, আৰু তেখেতৰ সেই নীল খেতি বিলাক তোমাৰ ব্ৰিটিছ চৰকাৰৰ ওচৰত তোমাৰ কি বিক্ৰী কৰিব লগা আছিল, আৰু সেই বিক্ৰীৰ দাম বিলাকো ব্ৰিটিছ চৰকাৰে মানে কি আৰু নিৰ্ধাৰণ কৰিছিল। আৰু সেই ফলপ্ৰেক্ষিতত মহাত্মা গান্ধীয়েও সেই বিবাদত তেখেতক মানে কি আমন্ত্ৰণ কৰা হৈছিল। এজন কৃষকৰ জৰিয়তে, তেখেতৰ নাম আছিল ৰাজকুমাৰ শুক্লা। তেখেতৰ মানে কি অনুৰোধ মৰ্মে তেখেতে উত্তৰ বিহাৰৰ তাত চম্পাৰণলৈ গৈছিল, গৈ সেই তাত তোমাৰ সত্যাগ্ৰহৰ নীতি প্ৰয়োগ কৰিছিল। আৰু মহাত্মা গান্ধীয়ে সেই সত্যাগ্ৰহৰ নীতি তাত প্ৰয়োগ কৰাৰ ফলত কি হৈছিল, আছো তোমাৰ 25% তোমাৰ কি হৈছিল, আছো তোমাৰ ইণ্ডিগো বা নীল খেতি তোমাৰ তাৰে টকা পইচা তোমাৰ কৃষকক মানে কি উভতাই দিয়া হৈছিল। দ্বিতীয় বিবাদটো আছে তোমাৰ গুজৰাটৰ খেৰা নামৰ ঠাইত কি হৈছিল তেতিয়া, যে কৃষকসকলৰ তাত থকা কৃষকসকলৰ কি হৈছে, খেতি বিনষ্ট হৈছিল। যাৰ ফলত তেখেতে সেই খেতি কৰাৰ যি ৰাজহ আছিল, তেওঁলোকে যি টেক্স দিব লগা আছিল ব্ৰিটিছ চৰকাৰক, সেইখিনি টেক্স দিব নোৱাৰা হৈছিল। কিন্তু চৰকাৰে সেই কথাটো তোমাৰ মানি লোৱা নাছিল। এই তাতো তেখেতে মানে কি আৰু সেই সংগ্ৰামতো তেখেতে জড়িত হৈ পৰিছিল। নেক্সট তৃতীয় বিবাদটো আছে তোমাৰ আহমেদাবাদত কি হৈছিল, তাত তেতিয়া যে যিসকল তাত যিসকল মিলৰ শ্ৰমিক আছিল, তেওঁলোকৰ মানে কি আৰু যিবিলাক দৰমহা বা বেতন, মাহিলী বেতন তেওঁলোকৰ মানে কি আৰু যিখিনি পাব লাগে সেইখিনি তোমাৰ পোৱা নাছিল, আৰু তেওঁলোকৰ বেতন কি কৰিছিল, তোমাৰ বৃদ্ধি কৰাৰ বাবে অনুৰোধ জনাইছিল চৰকাৰক, কিন্তু তেওঁলোকে মানি লোৱা নাছিল। যাৰ ফলত মানে মহাত্মা গান্ধীয়েও এই মিল শ্ৰমিকসকলৰ হকে মাত মাতিছিল, আৰু তেওঁলোকে অনশনত বহিছিল। অনশনত বহাৰ চতুৰ্থ দিনাখন কি মিলৰ মালিকসকলে তেওঁলোকৰ দৰমহা 35% বঢ়াই দিছিল। এই তিনিটা ঠাইত কি কৰিছিল, মহাত্মা গান্ধীয়ে সত্যাগ্ৰহৰ নীতি প্ৰয়োগ কৰিছিল। তোমালোকৰ পৰীক্ষাত আহি থাকে কি সত্যাগ্ৰহ বুলিলে কি, লগত তোমালোকৰ আহে কোন তিনিটা স্থানীয় বিবাদত মহাত্মা গান্ধীয়ে সাঙুৰ খাই উঠিছিল। ঠিক আছে, ইয়ালৈকে। এতিয়া তোমালোকক মই কলো অলৰেডি কি যে তিনিটা স্থানীয় বিবাদত মহাত্মা গান্ধী সাঙুৰ খাই উঠিছিল। এতিয়া সেই সময়ছোৱা আছে তোমাৰ কিমান, তোমাৰ এই বিবাদ তিনিটা শেষত সময় আছে তোমাৰ 1918 চন। সেই 1918 চনত কি হৈছিল, মই অলপ আগতে কৈছিলো কি যে প্ৰথম বিশ্বযুদ্ধ শেষ হৈছিল। বিশ্বযুদ্ধ শেষ হোৱাৰ পিছত কি হল, যে ভাৰতবৰ্ষৰ স্বাধীনতা প্ৰদান কৰাৰ ক্ষেত্ৰত ব্ৰিটিছসকলে একো গুৰুত্ব প্ৰদান কৰা নাছিল। যাৰ ফলত কি হল, যে ভাৰতবাসীয়ে ক্ৰমাৎ বিদ্ৰোহ আৰম্ভ কৰিলে। আৰু আমি সকলো জানো যে বিশ্বযুদ্ধ হলে কি হয়, দেশ এখনৰ কি হয়, যে দেশ এখনৰ অভাৱ হয়, বহুতো উদ্যোগ বিলাকে কি লোকচান পৰিবলগীয়া হল। যাৰ ফলত ভাৰতবৰ্ষৰ বহুতো উদ্যোগ বিলাকৰ লোকচান হল, বহুতো লোক মানে কি আৰু কৰ্মসংস্থাপনৰ অভাৱত মানে কি হল নিবনুৱা হৈ পৰি। আৰু এই 1918 চনৰ পিছত 1919 চনৰ যি ঘটনা যি ব্ৰিটিছে কৰিছিল, তাৰ ফলত কি হৈছিল যে মহাত্মা গান্ধীৰো ব্ৰিটিছৰ প্ৰতি মোহভংগ হৈছিল। এতিয়া তোমাক এই চেপ্টাৰটিৰ নেক্সট আলোচ্য বিষয় তালৈকে আগবাঢ়িছো। নেক্সট আলোচ্য বিষয়টি আছে ৰাওলাট আইন 1990। এই ৰাওলাট আইনখন কি আছিল, কেনেকৈ আহিল, সেই বিষয়ে তোমালোকক এতিয়া মই কবলৈ ওলাইছো। কি হৈছিল যে 1917 চনত 1917 ভাৰতৰ গভৰ্ণৰ জেনেৰেল
লৰ্ড চেমছফৰ্ডে ন্যায়াধীশ ছিডনী ৰাৱলটাৰ অধ্যক্ষতাত এখন আয়োগ গঠন কৰিছিল। সেই আয়োগখন কিয় গঠন কৰিছিল যে ভাৰতবৰ্ষত যি বিদ্ৰোহ হৈ আছে সেই বিদ্ৰোহৰ প্ৰকৃতি আৰু পৰিসৰৰ বিষয়ে অনুসন্ধান কৰিবলৈ, আৰু প্ৰয়োজন সাপেক্ষে সেই আয়োগখনক নিৰ্দেশ দিয়া হৈছে যি ব্যৱস্থা ল'ব লাগে তেওঁলোকক মানে কি পাৱাৰ দিয়া হৈছে। সেই আয়োগখনৰ নিৰ্দেশ মৰ্মে কি কৰা হৈছিল, ৰাওলাট আইনখন প্ৰণয়ন কৰা হৈছিল। সেই ৰাওলাট আইনখনৰ বিশেষত্ব আছিল কি যে এই আইনখনৰ অধীনত যিকোনো এজন ব্যক্তিক বিনা বিচাৰে এৰেষ্ট কৰা হ'ব, যাৰ ফলস্বৰূপে ভাৰতীয়সকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ঠিক আছে, একেলগে যে তোমালোকৰ প্ৰশ্ন আহিব পাৰে যে ৰাওলাট আইনখন কেতিয়া প্ৰণয়ন কৰা হৈছিল আৰু এই আইনখনৰ বিশেষত্ব কি আছিল, সেই বিষয়ে তোমালোকৰ ভিতৰত আহিব পাৰে। ঠিক আছে, এতিয়াহ'লে মই এতিয়া নেক্সট আলোচ্য বিষয়লৈ আগবাঢ়িছো। এতিয়া আহিছো মই অহিংসা বা সত্যাগ্ৰহ আন্দোলনৰ বিষয়ে। এই আন্দোলন আৰম্ভ হৈছিল ৰাওলাট আইনৰ প্ৰতিবাদত মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত। কিমান তাৰিখে হৈছিল? 1919 চনৰ 6 এপ্ৰিল তাৰিখে হৰতাল কাৰ্যসূচীৰে এই আন্দোলনটি আৰম্ভ হৈছিল। আৰু এই আন্দোলনত কি কৰিছিল, সমগ্ৰ জনগণই সমৰ্থন কৰিছিল আৰু বহুতেই কি কৰিছিল, নিজৰ ব্যৱসায় বাণিজ্য এৰি প্ৰাৰ্থনা বা অনশনত বহিছিল। আৰু এই আন্দোলনে মহামানৱ মহাত্মা গান্ধী কি কৰিছিল, এগৰাকী সৰ্বভাৰতীয় সম্ভাৱনাপূৰ্ণ নেতা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল। আৰু এই আন্দোলন কৰাৰ ফলত মহামানৱ মহাত্মা গান্ধীক গ্ৰেপ্তাৰো কৰা হৈছিল, কিন্তু লগে লগে তেওঁক মুক্তি দিয়া হৈছিল। আৰু এই আন্দোলনক মানে কি কৰিছিল, ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমনো কৰিছিল। ঠিক আছে, তেতিয়াহ'লে মই ইয়াৰ নেক্সট আলোচ্য বিষয়টোলৈ আগবাঢ়িছো। এতিয়া আহিছো মই জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ বিষয়ে তোমালোকক এতিয়া মই ক'বলৈ ওলাইছো। এই জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল 13 এপ্ৰিল তাৰিখে 1919 চনত। ভাৰতবৰ্ষৰ ইতিহাসত ব্ৰিটিছ চৰকাৰৰ পৰা হোৱা হত্যাকাণ্ডৰ ভিতৰত এইটো এটি আছে অতি বৰ্বৰ হত্যাকাণ্ড। আৰু এই হত্যাকাণ্ডৰ বৰ্তমান 101টি বছৰ পাৰ কৰিলে, হয়নে নহয়? এতিয়া জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কিয় হ'ল, কেনেকৈ হ'ল ইত্যাদি কথা তোমালোকক মই চমুকৈ ক'বলৈ ওলাইছো। যে মহামানৱ মহাত্মা গান্ধীয়ে 1919 চনৰ 6 এপ্ৰিল তাৰিখে হৰতাল কাৰ্যসূচীৰে যি সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল ৰাওলাট আইনৰ প্ৰতিবাদত, সেই সময়ৰ মানে অৰ্থাৎ 6 এপ্ৰিলৰ পিছৰ পৰ্যায়ে সপ্তাহৰ ভিতৰতে পঞ্জাৱৰ বিভিন্ন ঠাইত কি হৈছিল, এই আন্দোলনটোৱে অৰ্থাৎ অহিংসা বা সত্যাগ্ৰহ আন্দোলনটোৱে অতি তীব্ৰতৰ ৰূপ ধাৰণ কৰিছিল। যাৰ ফলত উক্ত চনৰে কি কৰিছিল, 10 এপ্ৰিল তাৰিখে ডক্টৰ সত্যপাল আৰু ডক্টৰ কিটছিল নামৰ দুগৰাকী জনপ্ৰিয় নেতাক পঞ্জাৱৰ অমৃতসৰৰ পৰা নিৰ্বাসিত কৰা হৈছিল। আৰু সেই চনৰে 1919 চনৰ 13 এপ্ৰিল তাৰিখে কি কৰা হৈছিল, পঞ্জাৱৰ জালিয়ানৱালাবাগত এখনি জনসভাৰ আয়োজন কৰা হৈছে। আৰু সেইদিনাখন আছিল বৈশাখী উৎসৱ। আৰু বহুতো মানুহে কি কৰিছিল, জালিয়ানৱালাবাগৰ ওচৰত থকা গল্ডেন টেম্পল যোনটো আছে স্বৰ্ণ মন্দিৰ, তালৈকে গৈছিল। আৰু তাত গৈ পেলাই কিছুমান বহুতো লোকে কি কৰিছিল যে এই জালিয়ানৱালাবাগত যিখন জনসভাৰ আয়োজন কৰা হৈছিল তাত চাবলৈ গৈছিল কিনো হৈছে এনেকুৱা জনসভা। যাৰ ফলত সেই ঠাই টুকুৰাত কি হৈছিল, হাজাৰ হাজাৰ মানুহ একত্ৰিত হৈছিল। আৰু এই জনসভাখন আয়োজন কৰাৰ পাৰ্মিশ্যনো তেওঁলোকৰ লোৱা হৈছিল। এই জালিয়ানৱালাবাগৰ ঠাই টুকুৰা আছিল পথাৰখনৰ মাজত ওখ ওখ দেৱালৰে আৱৰা, আৰু তাত প্ৰৱেশ কৰিবলৈ এটি মাত্ৰ সৰু বাট আছিল। আৰু তাত এটি কোৱাও আছিল। তাৰপিছত কি হ'ল যে যেতিয়া জনসভা চলি আছে, সেই সভাখন হৈ থকা অৱস্থাত অকস্মাতে নিৰাপত্তা বাহিনীৰ দায়িত্বত থকা জেনেৰেল ডায়াৰ এওঁৰ নিৰ্দেশত কি হৈছে, অকস্মাতে তাত গুলীচালনা কৰা হৈছিল। আৰু কোৱা মতে জেনেৰেল ডায়াৰে কমেও 15 মিনিট একেলগে তেওঁৰ আৰক্ষী বাহিনীক কি কৰিছিল, গুলীচালনা কৰিব দিছিল। কমেও 1650 ৰাউণ্ড গুলী চালনা কৰে, যাৰ ফলত হাজাৰ হাজাৰ শ লোকৰ মৃত্যুমুখত পৰিছে। আৰু এই হত্যাকাণ্ডটোৰ ফলত কি হৈছে, বহুতো লোকৰ মৃত্যুমুখত পৰিল।
আৰু কিছুমান লোকে কি কৰিছে, এটা কুঁৱা এটা আছে, সেই কুঁৱাটোত তোমাৰ জঁপিয়াইও মানে কি আৰু মানে প্ৰাণ ৰক্ষা কৰা তেওঁলোকে জঁপিয়াইছে, কিন্তু তেওঁলোকৰ প্ৰাণ ৰক্ষা নহল, ওলোটাকে তেখেতে মৃত্যুমুখতে পৰিবলগীয়া হল। আৰু প্ৰবাদ আছে যে কি সেই কুঁৱাটোৰ পৰা কমেও 120 জন সৰু সৰু ল'ৰা ছোৱালী তিৰোতাৰ তোমাৰ মৃতদেহ মানে কি উদ্ধাৰ কৰা হৈছিল। আৰু সেই জেনেৰেল ডায়াৰৰ ফলত চলা যি গুলীচালনা হৈছে, সেই গুলী ছিদ্ৰৰ ফল বৰ্তমান তাতে পঞ্জাৱৰ জালিয়ানৱালাবাগত তোমাৰ তাতে সংৰক্ষিত অৱস্থাত আছে। কেতিয়াবা তোমালোকে যোৱা যদি তাত চাব পাৰিবা। আৰু সেই হত্যাকাণ্ডৰ ফলত কি কৰা হৈছে, পঞ্জাৱত সামৰিক শাসন জাৰি কৰা হৈছে। তোমালোকে জানাই কি সামৰিক শাসন হৈছে কি অগণতান্ত্ৰিক শাসন, যাৰ ফলত কি জনগণৰ অশেষ কি কষ্ট হয়। সেই সামৰিক শাসন প্ৰৱৰ্তন কৰাৰ ফলত কি হৈছে, পঞ্জাৱত যধে মধে গ্ৰেপ্তাৰ কৰা হল, সম্পত্তি বাজেয়াপ্ত হয়। আৰু ক'বলৈ গ'লেও পঞ্জাৱত কি হৈছিল, অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। আৰু জেনেৰেল ডায়াৰৰ যি হত্যাকাণ্ড কৰিলে, সেই তোমাৰ তাতে ইনভেষ্টিগেশ্যন হল তোমাৰ লৰ্ড হাণ্টাৰৰ মানে কি আৰু আণ্ডাৰত তোমাৰ এখন আয়োগ গঠন কৰা হ'ল, আৰু জেনেৰেল ডায়াৰটো কি হ'ল চাকৰিৰ পৰা অব্যাহতি দিয়া হ'ল, যদিও তেখেতক দোষমুক্ত মানে কি ঘোষণা কৰা হৈছিল। কিন্তু এই হত্যাকাণ্ডৰ যি হৈছে তাৰ মূল খলনায়ক আছিল তোমাৰ কি জেনেৰেল ডায়াৰ। আৰু তেখেতক পিছলৈকে হত্যা কৰা হৈছে। এগৰাকী পঞ্জাৱৰে আছিল, কি নাম আছিল, উদ্ধম সিং নামৰ, তেখেতে মানে কি তেখেতক হত্যা কৰে, সেইটো পিছত দিয়া হ'ল। এতিয়া এই হত্যাকাণ্ডৰ পিছত কি হ'ল, তেখেতক মানে কি চাকৰিৰ পৰা অব্যাহতি দিয়া হ'ল। আৰু জালিয়ানৱালাবাগৰ তোমাৰ হত্যাকাণ্ডৰ প্ৰতিবাদ কি কৰিছিল, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কি কৰিছিল, তেখেতক যি নাইট উপাধি প্ৰদান কৰিছিল ব্ৰিটিছ চৰকাৰে, সেই উপাধি পৰিত্যাগ কৰিছিল। এতিয়া আমি এই অধ্যায়টিত নেক্সট আলোচ্য বিষয় দি আছে খিলাফত আন্দোলন, তালৈকে আগবাঢ়িছো। যে প্ৰথম বিশ্বযুদ্ধত তুৰ্কীসকলৰ পৰাজয়ৰ ফলস্বৰূপে খলিফাৰ গুৰুত্ব কমি গৈছিল। খলিফা কোন আছিল, তুৰস্কত সম্ৰাট আছিল, যাক নেকি মুছলমানসকলে আধ্যাত্মিক গুৰু হিচাপে মানিছিল। আৰু তেখেতৰ পবিত্ৰ ঠাইবোৰত নিজৰ অধিকাৰ অৰ্থাৎ খলিফাৰ যিহেতু অধিকাৰ হেৰুৱাৰ ফলত মুছলমানসকল উত্তেজিত হৈ পৰিছিল, যাৰ ফলস্বৰূপে তেওঁলোকে কি কৰিছিল, এখনি সমিতি গঠন কৰিছিল। সেই সমিতিখনৰ নাম আছিল খিলাফত সমিতি। আৰু সেই সমিতিখন গঠন কৰিছিল কাৰ নেতৃত্বত, মৌলানা শৌকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত সেই সমিতিখন গঠন কৰা হৈছিল। আৰু সেই সমিতিখনৰ মুখ্য উদ্দেশ্য আছিল কি যে তুৰস্কৰ সম্ৰাট খলিফা পূৰ্বৰ মৰ্যাদালৈ ঘূৰাই অনা। আৰু মহামানৱ মহাত্মা গান্ধী কি কৰিছিল, যে ৰাষ্ট্ৰীয় স্বাৰ্থত কি কৰিছিল, যে হিন্দু মুছলমানক এক কৰিবলৈ এই আন্দোলনলৈ মুকলিকৈ সমৰ্থন তেখেতে জনাইছিল। তোমালোকৰ পৰীক্ষা প্ৰশ্ন এটা আহিব পাৰে যে খিলাফত সমিতি মানে কাৰ নেতৃত্বত গঠন কৰা, তেতিয়া তোমালোকে লিখিব লাগিব কি যে মৌলানা শৌকত আলী আৰু মহম্মদ আলী। আৰু মহামানৱ মহাত্মা গান্ধীয়ে এই আন্দোলন মানে কি এই খিলাফত আন্দোলনলৈ মুকলিকৈ সমৰ্থন জনাইছিল। ঠিক আছে, ইয়ালৈকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ক্লাছটো মই ইমানতে অন্ত পেলালো। এই অধ্যায়টিৰ পৰৱৰ্তী অংশসমূহ অনাগত দিনত এই চেনেলটিৰ মাধ্যমেৰে আপলোড কৰা হ'ব। আৰু সেই পৰৱৰ্তী অংশসমূহ চাই থাকিবলৈ তোমালোকে এই সপ্তদ্বীপ গ্ৰুপৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু যদি ভিডিঅ'টো চাই সঁচাকৈ তোমালোকৰ উপযোগী হয় বুলি ভাবা, তেনেহ'লে লাইক শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাবা। থেংক ইউ অল।